সো গাইজ আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইল চাই গমেই পাইছে যে আপোনালোকৰ গাঁৱত কাৰ নামত কিমান মাটি আছে, অনলি পাট্টাদাৰৰ নামৰ সহায়ত কেনেকৈ চেক কৰিব, লগতে সেই মাটিৰ জবানবন্দী কেনেকৈ আপোনালোকে নিজৰ মোবাইলতে ডাউনলোড কৰিব। এইখন ভিডিঅ'ত এইখিনি কথা কোৱা হ'ব। সো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। সো এইখন চোৱাৰ বাবে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰত যাব, গৈ পেলাই সাৰ্চ কৰিব revenue.nic.in। সাৰ্চ কৰি পেলাই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিটো প্ৰথমত ৱেবছাইট দেখা পাব, ধৰতী সাৰ্ভিস ফৰ চিটিজেন, সেইটো ৱেবছাইটত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে এইটো অপশ্যনলৈ আহিব। ইয়াত দেখা পাইছে যে আপোনালোকৰ জিলাৰ নাম সিলেক্ট কৰিবলৈ দিছে। সো আপোনালোকে আপোনাৰ জিলাৰ নামটো সিলেক্ট কৰি ল'ব। মই মোৰ জিলাৰ নামটো সিলেক্ট কৰি আছোঁ। তাৰপিছত আপোনালোকৰ ৰাজস্ব চক্ৰ যিটো আছে, সেই ৰাজস্ব চক্ৰৰ নামটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ৰাজস্ব চক্ৰৰ পিছত যিমানখিনি গাঁও আছে সকলো গাঁও ইয়াত শো কৰি দিব। আপুনি আপোনাৰ নিজৰ গাঁওখন ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি ডাইৰেক্ট এইটো পেজলৈ আহি যাব। ইয়াত আপোনালোকে দেখা পাইছে সাৰ্চ বাই ডাক নম্বৰ বুলি লিখা আছে, অৰ্থাৎ আপোনাৰ ওচৰত যদি ডাক নম্বৰ আছে তেন্তে সেই ডাক নম্বৰেৰে জবানবন্দীখন চেক কৰিব পাৰিব। যদি ডাক নম্বৰ নাই তেন্তে সাৰ্চ বাই পাট্টা নম্বৰ বুলি লিখা আছে, পাট্টা নম্বৰেৰে চেক কৰিব পাৰিব। সো মোৰ তাত ডাক নম্বৰ বা পাট্টা নম্বৰ একোৱেই নাই, মই অনলি পাট্টাদাৰৰ নামৰ সহায়ত চেক কৰিম। ইয়াত আপোনালোকে দেখা পাব যে সাৰ্চ বাই পাট্টা নেম বুলি লিখা আছে, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত চাব ইণ্টাৰ পাট্টাদাৰ নেম। ইয়াত আপোনালোকে তলত শো কৰা কিবোৰ্ডখনৰ সহায়ত আপোনাৰ পাট্টাদাৰৰ নামটো টাইপ কৰি ল'ব। এটা কথা মনত ৰাখিব, আপোনালোকৰ মোবাইলত যিটো কিবোৰ্ড আছে সেইটো কিবোৰ্ড ইউজ নকৰিব। ইয়াত যিটো কিবোৰ্ড শো কৰিছে সেইটো কিবোৰ্ডৰ সহায়ত আপোনালোকে পাট্টাদাৰৰ নামটো লিখিব লাগিব, তেতিয়াহে হ'ব। সো আপোনালোকে তলত দিয়া কিবোৰ্ডখনৰ সহায়ত আপোনালোকৰ পাট্টাদাৰৰ নামটো লিখিব। মই মোৰ পাট্টাদাৰৰ নামটো ইয়াৰ পৰা টাইপ কৰি আছোঁ। পাট্টাদাৰৰ নামৰ এটা বা দুটা আখৰ লিখাৰ লগে লগে সেই পাট্টাদাৰৰ নাম তলত শো কৰি দিব। আপোনালোকে ইয়াৰ পৰা পাট্টাদাৰৰ নামটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত এইটো বক্সত থকা কেপচাৰটো হুবহু এইটো বক্সত এণ্টাৰ কৰি দিব। কেপচাৰখন এণ্টাৰ কৰাৰ সময়ত আপোনাৰ মোবাইলত থকা কিবোৰ্ডখন ইউজ কৰিব পাৰিব। অনলি নামৰ ক্ষেত্ৰতহে ইয়াত শো কৰা কিবোৰ্ডটো ইউজ কৰিব লাগে। কেপচাৰখন এণ্টাৰ হৈ যোৱাৰ পিছত আপোনালোকে তলত সাৰ্চ বুলি য'ত লিখা আছে তাত আপোনালোকে ক্লিক কৰিব। সাৰ্চ বুলি ক্লিক কৰাৰ লগে লগে আপোনাৰ গাঁৱত সেই পাট্টাদাৰৰ নামত যিমান মাটি আছে সকলোখিনি মাটি ইয়াত শো কৰি দিব। সো আপোনালোকৰ যিটো ডাক নম্বৰৰ মাটি চাব লাগে সেই ডাক নম্বৰটোত পাট্টাদাৰৰ নাম চাই পেলাই সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপোনালোকে চি জবানবন্দী বুলি য'ত লিখা আছে তাত আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকৈ সেই পাট্টাদাৰৰ জবানবন্দীখন শো হ'ব। আপোনালোকে ইয়াৰ পৰা সেই ব্যক্তিজনৰ নামত কিমান মাটি আছে সকলো তথ্য চাব পাৰিব। কিমান ডাক নম্বৰত মাটি আছে, কিমানখিনি মাটি আছে, মাটি মেদি হয় নে তজি হয়, সকলো তথ্য ইয়াৰ পৰা চাব পাৰিব। সো ভিডিঅ'টো এইখিনিয়ে আছিল। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবৰ বাবে ইমান কষ্ট কৰি আমি ভিডিঅ'টো বনাওঁ। সো আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, অল দ্য বেষ্ট।